তেজৰ মানুহৰ পৰা ইজনৰ পৰা সিজনৰ ট্ৰান্সফাৰ হোৱা আৱিষ্কাৰ কেনেকৈ হৈছিলে কিদৰে কৰিছিলে তেনে হেল্ল' এণ্ড হোৱাটছআপ গাইজ মই আজি আপোনালোকৰ ভিডিঅ'টোত ক'ম যে তেজৰ ট্ৰান্সফাৰৰ আৱিষ্কাৰ কেনেকৈ হৈছিলে তেনেহ'লে টাইম ৱেষ্ট কৰি আজিৰ ভিডিঅ'টো আৰম্ভ চাওক তেজৰ কাহিনীটো এটা অদ্ভুত আছে বা ইয়াৰ বহুত অদ্ভুত ধৰণৰ প্ৰথমতে হৈছিলে যে কি প্ৰথমতে তেজটো মানুহৰ গালৈ যাবলৈ খোৱা হৈছিলে আপোনালোকক খোৱা হৈছিলে তেতিয়া তাৰপিছত এনেকৈ নহ'ব তেনেকৈ বৈজ্ঞানিকে চালে যে এনেকৈ মানুহৰ গাত তেজটো নোসোমায় তাৰপিছত এনেকৈ কৰি পিনি খোৱা হোৱা নহয় ট্ৰান্সফাৰ মানে বেলেগৰ পৰা বেলেগৰ গালৈ ট্ৰান্সফাৰ কৰিছিলে বেলেগৰ পৰা বেলেগৰ গাঁৱতে চোৱাতে এটা কথা আছে যে তাত জীৱ জন্তুৰ পৰাহে জীৱ জন্তুৰ তেজ মানুহৰ গাত সোমাই দিছিলে জীৱ জন্তুৰ তেজ মানুহৰ গাত সোমাইছিলে কি আচৰিত ধৰণৰ কথা জীৱ জন্তুৰ তেজ মানুহৰ গাত সোমাই দিছিলে তাৰপিছত জীৱ জন্তুৰ তেজ মানুহে এনেকৈও নহ'ব এনেকৈ মানুহবিলাক মৰি আছে তাৰপিছত আকৌ মানুহৰ পৰা ট্ৰান্সফাৰ কৰাত চলে মানুহৰ পৰা ট্ৰান্সফাৰ কৰিলে কিন্তু তাত ABCD কিবা কিবি যে গ্ৰুপ থাকে সেইবিলাক নাচাই পিনি ডাইৰেক্ট মাৰি দিয়ে মানে ট্ৰান্সফাৰ কৰি দিয়ে তাৰপিছত ট্ৰান্সফাৰ কৰি এতিয়া বৰ্তমান শুদ্ধটো চলি আছে যে তেনেকুৱা ব্লাড গ্ৰুপ ওলালে আৰু এতিয়া মানুহবিলাক মৃত্যু হোৱা নাই আৰু এতিয়াই ঠিক চলি আছে আপুনি কিমান স্পীডত পঢ়িব পাৰে মই কিমান স্পীড পঢ়িব পাৰোঁ আপোনাক দেখুৱাই দিছোঁ যে ইংলিছকে পঢ়িছোঁ বাৰু ৰিডিং দ্য ফলোয়িং পেৰাগ্ৰাফছ এণ্ড এনচাৰ দ্য কুৱেশ্যন গিভেন বিল' মাদাৰ এইবিলাক কিবা কিবি পঢ়িব মই ইমান স্পীড নোৱাৰোঁ তথাপিও অলপ পাৰোঁ আপুনি কিমান স্পীড পাৰে তেনেহ'লে পৃথিৱীৰ আটাইতকৈ স্পীড পঢ়ি দিয়া মানুহগৰাকী হৈছে এইগৰাকী হৈছে পৃথিৱীৰ আটাইতকৈ স্পীড পঢ়ি দিছিলে যিখন হেৰি পটাৰ কিতাপ আছে ইমান সন্মান হ'ব সেইখন এখেতে 47 মিনিটত পঢ়ি দিছিলে আপোনালোকক 47 মিনিটত এইগৰাকী মানুহে হেৰি পটাৰ কিতাপখন পঢ়ি দিছিলে এটা বৰ আচৰিত ধৰণৰ কথা আপুনি 100 বছৰ জীয়াই থাকিবনে আপুনি ময়ো 100 বছৰ জীয়াই থাকিব নাই মই ক'ব নোৱাৰোঁ যে আপুনিও 100 বছৰ জীয়াই থাকিব নাই কোনো ক'ব নোৱাৰে যে তেওঁ কিমান বছৰ জীয়াই থাকিব কোনো ক'ব নোৱাৰে কিন্তু এনেকুৱা এখন চিনেমা বনাইছে যিখন চিনেমা এতিয়া বনাই হ'ল কিন্তু 100 বছৰ পিছতহে ৰিলিজ হ'ব 100 বছৰ পিছত ৰিলিজ হ'ব বন্ধুসকল 100 বছৰ পিছতহে ৰিলিজ হ'ব এই চিনেমাখনৰ নাম হৈছে দ্য মুভি উইল ইউ নেভাৰ চি শুনিছে ফটোকপি দেখিবলৈ পাইছে আপোনালোকে দ্য মুভি উইল নেভাৰ চি মানে অসমীয়া অৰ্থত বুজাবলৈ গ'লে এই চিনেমাখনৰ নাম হৈছে আপুনি এই চিনেমাখন কেতিয়াও চাব নোৱাৰে 100 বছৰ যদি পিছত হয় আমি কেনেকৈ চাব পাৰিম জীয়াই থাকোঁতে নাই এইটো পত্তাই নাই তেনেহ'লে এতিয়া ভিক্ষা খোজা পাল আহি গৈছে তেনেহ'লে আমি ভিক্ষাটো খোজোঁ তেনেহ'লে বন্ধুসকল আজি ভিডিঅ'টো লাইক কৰক শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰি জনাব যে আপোনাৰ কোনটো ভাল লাগিল কোনটো মানে ইনফৰ্মেশ্যন আপোনাৰ ভাল লাগিল তেনেহ'লে আজিলৈ লগ পাম সোনকালে নেক্সট এপিছ'ডত তেতিয়াহ'লে গুড বাই টাটা জয় হিন্দ জয় ভাৰত